হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজি আপোনালোক সকলোকে দেখিতা ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি দেখিবলৈ পাইছে পূৰা মই ওলাই লৈছোঁ। এতিয়া যাম আমি বিহু বজাৰ কৰিবলৈ। বিহু বজাৰ মানে কাপোৰ চাপোৰৰ বজাৰ নকৰোঁ দেই। কাপোৰ চাপোৰৰ বজাৰ নকৰোঁ কাৰণ কেতিয়াবা মানে ফ্লিপকাৰ্টতে মানে কাপোৰ অৰ্ডাৰ কৰিলোঁ। টি চাৰ্ট এটাই জিন্স এটাই এনেকৈ অৰ্ডাৰ কৰিছিলোঁ ভণ্টিয়ে মই দুইজনে। সেইকাৰণে এতিয়া ইয়াত কাপোৰ নলওঁ, ইমান খৰচ কৰি নাথাকোঁ। এনেই শাক পাচলি বজাৰ কৰিবগৈ মায়ে আৰু দৈ চৈ কিবা কিবি ল'ব আৰু খুৰাহঁতৰ ভণ্টি ভাইটিকেইজনীলৈ কিবা কিবি ল'ব নেকি। তো তেনেকৈ এতিয়া আজি গৈ আছোঁ বিহু বজাৰ। আজি বৃহস্পতিবাৰ হয়। বৃহস্পতিবাৰটো আমাৰ ইয়াত এনেও সাপ্তাহিক বজাৰ হৈয়ে থাকে, কিন্তু আজি বিহু বজাৰ বুলিও স্পেচিয়েলকৈ হৈছে মানে বিহু বজাৰ বুলিও বিহু বজাৰে হয় মানে সাপ্তাহিক বজাৰো হৈছে, আজি বিহু বজাৰো হৈছে, দুইটাই একদম একেলগে হৈ গৈছে। তো কাইলৈৰ পৰা যিহেতু বিহু আৰম্ভ হ'লে, কাইলৈ গৰু বিহু। তো সেই আপোনালোকে কি বজাৰ কৰিছে কমেণ্ট কৰি জনাবচোন। আৰু বিহুত কিন্তু কি পিঠা বনাইছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ইয়াৰ আগৰ ভিডিঅ'টোত মই আপোনালোকক মই বিহু পিঠা বনোৱা আৰু পিঠা খুন্দিবলৈ যোৱা ভিডিঅ'টো দেখাইছিলোঁ, বিহু প্ৰস্তুতি কেনেকৈ চলাইছিলোঁ। তো এতিয়া আজি আমি যাবলৈ লৈছোঁ এতিয়া বিহু বজাৰ কৰিবলৈ। দুই এটা বজাৰ কৰিম আৰু। তো কাপোৰ যিহেতু মই ফ্লিপকাৰ্টতে মানে অনলাইনতে অৰ্ডাৰ কৰিলোৱে, যিহেতু এতিয়া আকৌ ইয়াৰ পৰা নিকিনো। তো খুৰাহঁতৰ ল'ৰাটোকে ছোৱালীজনীকে কিবা এটা দিম নেকি, আৰু বৰমাহঁতৰ পোৱালিটো। তো সেয়া এতিয়া চাওঁচোন কি বজাৰ কৰি পেলাই পাৰোঁ নোৱাৰা কি কৰোঁ। বাকী আপোনালোকক দেখাই গৈ থাকিম বাৰু সকলোখিনি, আৰু বজাৰখনো দেখাম। আজি মানুহ কিমান হয় সেইখিনি দেখাম। বিহু বজাৰ দিনাখন মানে বিহু বজাৰত আমাৰ স্পেচিয়েলি বাকী বজাৰখিনি মানে সাপ্তাহিক বজাৰতকৈ বহুত মানুহ বহুত ভিৰ হৈ যায় মানে, বেলেগ মানুহ হয় মানে, গোটেই গাড়ী মটৰ যাবলৈ মানুহ ৰাস্তা নাইকিয়া হয়তো। আজি কি হৈছে এতিয়ালৈকে মইতো ওলাই যোৱা নাই। তো মানে আন কেইদিনৰ কথা কৈছোঁ। তো সেয়া এতিয়া আজি চাওঁ কেনেকুৱা কি মানুহ হৈছে। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো ইমান কাৰাকৈ দিছে চাওকচোন, একদম কিমান ৰ'দ আজি। ছাতি লৈ আহিব লগা হৈছে আৰু গৰমো পূৰা হৈছে আজি। ধুনীয়াকৈ গা চা ধুই এতিয়া ওলাই আহিছোঁ বিহু বজাৰ কৰিবলৈ বুলি। তো বিহু বজাৰ বুলি ক'লে এটা বেলেগেই মনটো ভাল লাগি থাকে। কাপোৰ চাপোৰ কিনিবলৈ নাযাওঁ বাৰু, হ'লেও কিবা এটা ভাল লাগি থাকে মানুহবোৰকে চাবলৈ যাব। তো ধেৰ মানুহ হয় নহয় বিহু বজাৰত। তো কাপোৰ চাপোৰ অনলাইনতে দিলোঁ বাৰু। এতিয়া কি আনিব পাৰোঁ এতিয়া তাকে বোলে মাহঁত পিছফালে আহি আছে ভণ্টি মা। এইফালে চাওকচোন গোটেই ৰাস্তাটো এতিয়া কি হৈ থাকিলে, এখন অৱস্থা নাইকিয়া হৈ থাকিলে। এতিয়া কেতিয়া আকৌ পকা কৰে এতিয়া ৰাস্তাটো। এতিয়া গৈ থাকোঁ। মই যিহেতু এতিয়া মালপোৱা বনাম, আগৰ ভিডিঅ'টোত কৈছিলোঁ আপোনালোকক মই মালপোৱা বনাম বুলি। তো মালপোৱা বনাবৰ কাৰণে কালি এইবোৰ এনেকৈ চব মিক্স কৰি থৈ দিছোঁ। মই সেইটো ভিডিঅ' এটা বনাই থৈ দিছোঁ এক্সট্ৰাকৈ। সেইটো ভিডিঅ'টো বেলেগকৈ যাব, ৰেচিপি হিচাপে যাব সেইটো। এনেই ঘৰতে আপোনালোকে সহজ পদ্ধতিৰে বনাব পৰাকৈ মালপোৱা মানে। তো খুবেই ভাল হয়, খাবলৈও খুব টেষ্টি হয়। তো সেইটো আপোনালোকৰ কাৰণে মই এটা ভিডিঅ' বনাই থৈ দিছোঁ। তো সেইটো ভিডিঅ' মই এক্সট্ৰাকৈ দিম আপোনালোকক, এইটো ভিডিঅ' বেলেগকৈ যাব। তো এতিয়া মালপোৱা বনাবৰ কাৰণেও মই তেল চেল আনোগৈ, মাৰ লগতে যাওঁ। তো লিষ্টখন কেলৈ মই নানা নহয় বজাৰ লিষ্টখন থাকি আহিলে লিখি থৈছিলে, সেইকাৰণে মনত থাকিব। মোৰ মনত আছে কি আছিলে। তো সেইটো ভিডিঅ' চাব, ৰেচিপিটো কেনেকৈ বনাইছিলোঁ আপোনালোকেও ঘৰত বনাব পাৰিব খুব সহজ পদ্ধতিৰে। তো এতিয়া যাওঁ তেল চেল কিবা কিবি আনোগৈ সেইটো বনাবলৈ। এতিয়া আনি পিনি চিধা বনামেই আৰু, মানে প্ৰথমবাৰ বনাম যে সেইকাৰণে খুব ভাল লাগি আছে। তিল পিঠা কালি প্ৰথমবাৰ বনাইছিলোঁ, সেইটো ভিডিঅ'টো দিলোঁৱেই মই আপোনালোকক। তো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। তো এয়া এতিয়া বজাৰ আহি পালোহি, কিমান মানুহ চাওকচোন। তো ফ্ৰেণ্ড বজাৰ আহি পালোহি, কিমান মানুহ চাওকচোন। এইফালে পিছফালেও ইমান মানুহ, আগফালেও এয়া মানুহ চাওক। গোটেই বজাৰ ভৰ্তি আজি, নিতাই ভৰ্তি আজি। বিহু বজাৰ বুলি ক'লে আৰু চব মানুহৰ বেলেগ এটা ফূৰ্তি লাগি থাকে। তো সেইকাৰণে সকলোবোৰ মানুহ আজি ওলাই আহিছে বজাৰ কৰিবলৈ বুলি। তো সেয়াই চাওকচোন, মানুহবোৰ দেখিয়ে কিবা এটা ভাল লাগি গৈছে আৰু। ফ্ৰেণ্ডছ দোকানত সোমাই এতিয়া মই মোৰ প্ৰয়োজনীয় বস্তুকেইটা লৈ ল'লোঁ। ৰিফাইন তেলৰ আদি পৰা মায়েও লৈ লৈছে, মায়ে প্ৰয়োজনীয় বস্তুবোৰ তেনেকৈ চাহপাত তেনেকৈ কিবা কিবি।
এইফালে গোটেই মানুহ চাওকচোন আৰু দোকানত আহিলোঁ মিছা দোকানত কিনি পেলাই থেকেৰা ল'লে মায়ে কিমান গৰু এনেকৈ গাত হেৰি কৰিবলৈ নাই আৰু ক'ৰবাত লগাই থাকিবলৈ বুলি গৰম উঠিছে যিহেতু ৰ'দৰ পৰা দিছে সেইকাৰণে ভাবিছিলোঁ আইচক্ৰীম এটা খাই লওঁচোন নহ'লে গা বৰ বিষাই গৈছে আইচক্ৰীম খাম আৰু আমি মেংগ' এয়া গাটো অলপমান ঠাণ্ডা পেলাই লৈছোঁ ভণ্টিয়ে বহি দি আছে মাও এইফালে কিবা পৰ্দা চৰ্দা চাই আছে গৰম পুৰা হৈছে সেইকাৰণে পুৰা আইচক্ৰীম বৰফ মন গৈছোঁ এতিয়া মায়ে এইফালে পৰ্দা চৰ্দা চাই আছিলে তো এইফালে মানুহ চাওকচোন গৰমো পৰা হৈছে সেইকাৰণে আইচক্ৰীম খাই লৈছোঁ অলপমান ঠাণ্ডা পেলাই লৈছোঁ গাত আইচক্ৰীম খাই কি হ'ল চাওকচোন এখন গোটেই ইয়াত পৰি গ'ল ৰস পৰা আছিলে ভণ্টি খাই হোৱাই নাই আইচক্ৰীম খাইছা তো মায়ে এইফালে বিল দিবলৈ গৈছে লাইটৰ বিল মই ৰখিছোঁ গোটেই আইচক্ৰীম মানে ধ্বংস হৈ গ'ল আজি কৰি আইচক্ৰীম খাইছোঁ আৰু গৰমো বহুত পৰিছে কাৰণে দেখি ৰ'বতো লোৱা আইচক্ৰীম দেখি ৰ'ব মানে খাং লাগি গ'ল সেয়া আইচক্ৰীম এটা খাই ল'লোঁ আৰু এতিয়া বাকী কি বজাৰ কৰিলাতো মায়ে পইচা কৰিলে কি লাইটৰ বিল এইবোৰ বেগকেইটা উঠাই লৈছোঁ তাৰপৰা 2000 তেলকেইটা কিনিলোঁ আৰু ৰিফাইনেল পইচাটো দিয়া তাৰপৰা এতিয়া কি কেইটা নাজানো মাতাশ্ৰীহে জানে গৈ থাকোঁ এতিয়া ব'লক আপোনালোকে মোৰ লগতে এইফালে মায়ে শাক পাচলি কিনিবলৈ বুলি লৈছে যে ভোট জলকীয়া আছে চাওকচোন চবতছে ফেভৰেট জলকীয়া মোৰ ভোট জলকীয়া সেইফালে ধুনীয়াকৈ জাতিলাও চেঙেনাবোৰ তো ফ্ৰেণ্ডছ এতিয়া আমি আহিলোঁ বজাৰ গৃহৰ ভিতৰৰ ফালে আৰু ভিতৰৰ ফালে ইমানেই মানুহ নহয় ক'ব নোৱাৰা মানুহ হৈ আছে আৰু এইফালে কিবা গুৰ চুৰৰ এইবোৰ চেকচন গুৰ চুৰ বিকিছে এইবিলাক গুৰৰ সিহঁতো মানুহ আৰু এইফালে আহিলোঁ আমি কাপোৰৰ দোকানকেইখনৰ ফালে বজাৰ গৃহৰ ভিতৰত আৰু ইমানেই মানুহ এডোখৰ চাওকচোন গোটেই ঠেলাঠেলিকৈ যাব লগা হৈছে আৰু এডোখৰ দেখাম মই আপোনালোকক ৰ'ব দেই ছেকেণ্ড আপোনালোকে ইয়াত থোপা খাই আছে এইফালে চাওকচোন মানুহ গোটেই কেনেকৈ থোপা খাই আছে মানুহ এনেকুৱা মানুহ আৰু বিহু বজাৰ যিহেতু সকলো ঘৰৰ পৰা ওলাই আহিছে বিহু বজাৰ কৰিবলৈ বুলি সকলোৱে নিজৰ ল'ৰা ছোৱালী ঘৰত ভাত খাই আহিছিলে আকৌ ভোক লাগিছে ৰুটি খাবলৈ লৈছোঁ এতিয়া ভণ্টিয়ে খাম বুলি ক'লেকে ভণ্টি দেখি মোৰ লোভ লাগিলে মোৰ বোলো খাই লৈ পেলাই মা বহি আছে পানী খাই লওঁ পূৰা গৰম ক'ব নোৱাৰা গৰম হৈছে মানে কৈছোঁ মানুহৰ ইমান ভিৰ নহয় মোৰ কামুৰি আহিছে তো ফ্ৰেণ্ডছ বজাৰৰ পৰা আহি পিনি পিঠা চিঠা বনাই এতিয়া পৰি দিছোঁ বেয়া ভাগৰ লাগিছে বজাৰৰ পৰা আহিছোঁ আপোনালোকক দেখাইছিলোঁ কিমান মানুহ হৈছে মানুহৰ কিমান ভিৰ আজি মানে ঠেলা হেঁচা ইটো সিটোক ঠেলা হেঁচা কৰি যাব লগা হৈছে এনেকুৱাই মানুহৰ ভিৰ হৈ গৈছে মানে আৰু কাপোৰ মানে দুই এটা কৰিছিলোঁ মানে বজাৰ হেৰি বুলি কয় খুৰা ছোৱালীজনীলৈ ল'ৰাটোলৈকে তো বেলেগলৈ তেনেকৈ একো লোৱা নাই সিহঁতৰ দুটালৈকে লৈ আহিলে সৰু হৈ আছে যেতিয়া যিহেতু তো সেইখিনি দেখাব নহ'ল আৰু মানে মোৰ শক্তিয়ে নহ'ল মানে সেইখিনি দেখাবলৈ এনেকুৱাই ভাগৰ লাগিছে মূৰটো কামুৰিছে আৰু গৰম যি হৈছে নহয় গোটেই গাটো গোপগোপনি এটা উঠি আহিছে এনেকুৱা গৰম উঠিছে আহি পিনি অকণমান ফ্ৰেছ হৈ অকণমান পৰিলোঁ পৰি পিনি আকৌ পিঠা বনালোঁ মালপোৱা বনালোঁ সেইটো ভিডিঅ' এক্সট্ৰাকৈ যাব আপোনালোকলৈ মানে কিমান ভাল হৈছে কিমান বেয়া হৈছে নাজানো দে ময়ো ফাৰ্ষ্ট বনাইছোঁ মানে তাৰপৰা দেৰগাঁও ঘৰখনৰ পৰা শিকি আহিছিলোঁ মানে শাহুমাই তাত মানে বনাই থকা দেখিছিলোঁ বনোৱা নাই আজিলৈকে কিন্তু বনাই থকা দেখিছিলোঁ কেনেকৈনো বনাই আছে সহজ পদ্ধতি একেবাৰে সহজ পদ্ধতি আপোনালোকে ঘৰতে ধুনীয়াকৈ বনাই পিনি খাব পাৰে ধুনীয়া খাবলৈও খুব টেষ্টি হয় বস্তুটো তো সেয়াই এতিয়া এনেকৈ পৰি আছোঁ মোৰ চোৰ বেয়াত কামুৰি আছে ভাবিলোঁ আজি ভিডিঅ'টো মই ইমানতে সামৰোঁ বুলি আশা কৰোঁ আজি ভিডিঅ'টো আপোনালোকে চাই ভাল পালে আৰু যদিহে ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো আজি বাই গাইজ লাভ ইউ অল